একচুৱেলি এইটো কোকৰাঝাৰ জিলা হিচাপে যেহেতু আমাৰ বিজেপি চৰকাৰৰ 12 বছৰ সম্পূৰ্ণ হোৱাৰ পিছত এই আমাকতো সদায় বিজেপিৰ এক্টিভিটিছ থাকেই আৰু যিটো স্বচ্ছ অভিযান জানে যে আজি এই যেতিয়াৰ পৰা আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যে ভাৰতৰ যে স্বচ্ছ অভিযান আৰম্ভ কৰিছিল তেতিয়াৰ পৰা ভাৰতবৰ্ষৰ আপুনি এজন মানুহেও এটা ক'তবা লেতেৰা পেলাবলৈ বহুত টান পায়। ইয়াত আমাৰ বহুত কাম হৈছে, বহুত ক্লিন হৈছে, তাৰ পৰা বেমাৰ আজাৰ সব পিনে আমাৰ বহুত ভাল হৈছে। আৰু মই এটা বস্তু দেখা পাইছোঁ যে আজি আমাৰ যে কোকৰাঝাৰ জিলাৰ যে মাইনৰিটি মৰ্চাক এইবাৰ দলীয়ভাৱে দায়িত্ব দিছে, তো তাত ইহঁতে ফাৰ্ষ্ট প্ৰগ্ৰামটো প্ৰক্ৰিয়াগ্ৰামত লৈছে আৰু মোক যেহেতু ইয়াত মাতিছে আমাৰ এই মাইনৰিটি কোকৰাঝাৰ জিলাৰ মাইনৰিটি মৰ্চাৰ ফালৰ পৰা মোক নিমন্ত্ৰণ জনাইছিল যে ছাৰ আপুনি আহিব নেকি। মই কৈছোঁ কিয় নাহিম, তোমালোকে ইমান কষ্ট কৰি ইমান ধুনীয়াকৈ প্ৰগ্ৰাম কৰি আছা, আমি গ'লেহে প্ৰগ্ৰামবিলাক ভাল হ'ব আৰু চবেই আহিব। আৰু ইয়াত মোৰ অলপ পলম হ'ল যদিও আমি তেজপুৰৰ পৰা আহি পাইছোঁ, কিন্তু মাইনৰিটি মৰ্চাৰ মানুহখিনিয়ে বহুত কষ্ট কৰি কাম কৰি আছে আৰু মই আজি ইহঁতৰ লগত মানে চাফাই অভিযান কৰি পেলাই খুব ভাল পাইছোঁ আৰু আনন্দিত হৈছোঁ। ফকীৰাগ্ৰাম টাউনৰ অন্তৰ্গত আজি কোকৰাঝাৰ জিলা বিজেপিৰ মাইনৰিটি মৰ্চাৰ উদ্যোগত আজি যি চাফাই অভিযান কাৰ্যসূচী তেখেতসকলে হাতত লৈছে, মোৰ তৰফৰ পৰা তেখেতসকলক অশেষ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইকাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আজি তেখেতসকলে যি কাৰ্যসূচী হাতত লৈছে এয়া সুন্দৰ পদক্ষেপ। কাৰণ এই তেখেতসকলৰ এই কাৰ্যসূচীৰ জৰিয়তে এটা এই সমাজত এটা ভাল মেছেজ যাব, মানুহৰ যিটো চাফাই অভিযানৰ প্ৰতি মানুহ আকৃষ্ট হ'ব। তাৰ কাৰণে মই বিজেপিৰ মাইনৰিটি মৰ্চাক আকৌ এবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু বিশেষকৈ আমাৰ এই সজল ডাঙৰীয়া আজি এই অনুষ্ঠানত উপস্থিত থাকি এই অনুষ্ঠানৰ মৰ্যাদা তেখেতে বহুত আৰু উন্নত কৰিলে। তেখেতে এই অনুষ্ঠানত আহি সহযোগিতা আগবঢ়োৱাৰ কাৰণে তেখেতক মই ফকীৰাগ্ৰাম টাউন কমিটিৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ।